প্ৰথমতে আপোনালোক সকলোকে লক্ষ্মী পূজাৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আজি সকলোৰে ঘৰত যাতে লক্ষ্মী মাৰ আগমন হয় সেয়াই আশা কৰিছোঁ। আৰু আজি মায়ে মোৰ দ্বাৰাই দি এনেকুৱাকৈ ঘৰটো চাফা কৰিছে যে মই গোটেই বছৰটোতো ইমান ঘৰ চাফা নকৰোঁ। এইফালে আৰু গাটো ধুই আহিয়ে দেখিলোঁ যে পূজা বুলি আজি আমাৰ ঘৰত নতুন কাঁহৰ কাঁহী আনিছে আৰু এইকেইখনৰ লগতে এখন আৰু চকমকাই থকা একদম কাঁহী আনিছে আৰু আজি পূজা হ'ব এইখনতেই। পূজাৰ প্ৰসাদৰ পায়সখিনি মায়ে ক'লে যা তয়ে বহাই দিগৈ আৰু ময়ো আহি গ'লোঁ ধুনীয়াকৈ পায়স বনাবৰ কাৰণে। পায়স বনাবৰ কাৰণে মই কিন্তু বৰ ভাল পাওঁ দিয়া, কাৰণ বৰ বেছি জোখমাখ নাই, একদম ধুনীয়াকৈ বস্তুখিনি দি দিয়ে আৰু উতলি থাকিব আৰু অলপ লাৰি দিয়া, কিনো ভেজাল আছে। সেইকাৰণে ধুনীয়াকৈ পায়স বনাব দিলে মই কিন্তু বিৰাট ভাল পাওঁ। এতিয়া মোৰ পায়স ৰেডিয়ে হৈ গ'ল। প্ৰথমে মই পূজাৰ কাৰণে বাতি এটাত উলিয়াই লৈছোঁ, বাকীখিনি বাৰু এনেকৈ থৈ দিম। এতিয়া এইখিনি ধুনীয়াকৈ কলপাত এখনেৰে ঢাকি মই থৈ দিম পূজাৰ সময়ৰ কাৰণে। আৰু ইফালে ময়ো জল্দি ৰেডি হৈ গ'লোঁ আৰু ভাবিলোঁ এটা সন্মুখত ৰংগলী বনাই দিওঁ। মা আৰু দেউতাই আৰু ইফালে লাগিছে পূজাৰ যোগাৰ কৰিবৰ কাৰণে। এই গধূলিৰ সময়খিনি যে কেনেকৈ পাৰ হৈ যায় গমেই নাপায় পটককৈ, সকলোৱে কাম কৰি থাকিলেও কাম শেষেই নহয়। এইফালে বোলে ভণ্টিও এটা ৰংগলী বনাব আৰু মায়ে লাগিছে পূজাৰ যা যোগাৰ কৰাত। লক্ষ্মী পূজাত আপোনালোকে বাৰু ঝাৰু পূজা কৰে নে নাই? আমাৰ কিন্তু প্ৰত্যেক বছৰতে নতুন ঝাৰু আনি পূজা কৰা হয়েই। অকল পূজা কৰি থাকিলেতো নহ'ব, সকলোতে আজি পূজা বুলি চাকিও দিব লাগিব। সেইকাৰণে একদম পাকঘৰত, দুৱাৰ মুখত সকলো ঠাইতে মই এশৰ কৰি চাকি দি গৈছোঁ। ৰাতিপুৱা যে নতুন কাঁহীকেইখন আনিছিলে মায়ে তাতো অকণমান পূজা কৰি দিলে আৰু মই ঘৰৰ গোটেইকেইটাক চুকে কোণে একদম ধুনীয়াকৈ ধূনা লগাই দিছোঁ। আৰু এইফালে দুৱাৰ মুখতো অলপমান নিয়ম নীতি চলি আছে। আৰু এই কেণ্ডেল কেইডাল দেখিছেনে? ভণ্টি তাই শেষ হৈ যাব বুলি অলপ সময় জ্বলাই আৰু নুমাই থৈ দিয়ে। আৰু ইফালে আমাৰ পূজা হৈ গ'ল আৰু সকলোৱে এতিয়া পূজাৰ ফোট আৰু প্ৰসাদ গ্ৰহণ কৰিব। আপোনালোকৰ বাৰু পূজা কেনে গ'ল? সকলোৰে যাতে ভালেই গ'ল তাৰে কামনা কৰিছোঁ। আৰু পূজা শেষ হোৱাৰ পিছত এতিয়াতো আহিব খানাৰ পাত, আৰু আজি যিহেতু লক্ষ্মী পূজা ঘৰততো ভাত নচলেই, গতিকে আজিৰ কাৰণে সকলোৰে ঘৰত ৰুটি আৰু ঘুগনিয়ে মেইন। আৰু আমাৰ ঘৰতো আজি সেয়ে বনাইছে। খুশি কেনে আছে ঘুগনি? আজি ভিডিঅ'টোত আছিল ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব নাপাহৰিব।